Hello guys, welcome back to my YouTube channel Paul Vlogs. এই মাত্ৰ ৰাতিপুৱা উঠি ললোঁ, গা চা ধুই ললোঁ আৰু সেই আছে কি বুলি কয় 10টা বাজিল এতিয়া আৰু ভাবিছোঁ অলপমান ফুৰি আহোঁ বুলি। ইমান এটা খাছ নহয় ভিডিঅ'টো আজি, কিন্তু অলপমান ফুৰি আহোঁ বুলি ভাবিছোঁ এইখিনিতে। ভিডিঅ' বাহঁতৰ ঘৰৰ পৰা আহোঁ একবাৰ আৰু অলপ গাঁৱত আছে ঘৰটো, গাঁৱত হ'লে ৰাম দিয়া আমি অলপমান ফুৰি আহোঁ, সেনেকৈ আপোনালোককো দেখাই যাওঁ কি দেখোঁ, গাঁৱৰ পৰিৱেশলৈ অলপমান লৈ যাওঁ আৰু আপোনালোকক। তো বলক মোৰ লগত ভিডিঅ'টো চাইছে। চলালোঁ এতিয়া চাইকেল লৈ আৰু ই অলপ ফটো মাৰি আছে, একেলগে যাওঁ আৰু বলক মোৰ লগতো আপোনালোকেও। জাষ্ট এটা সৰু অলপ ফুৰি অহা ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ, চিম্পল চাই, যেন আপোনালোকে চাই এলাহ নকৰে, ভিডিঅ'টো চাই গোটেই সকলোৱে চাই থাকিব। আপোনালোকক অলপমান গাঁৱৰ পৰিৱেশলৈ লৈ আহোঁ। আৰু এতিয়া আমি বংশ তিনিআলি পাব হৈছোঁ আৰু এয়া হ'ল বংশ তিনিআলি মন্দিৰটো। ইয়াতে প্ৰত্যেক বছৰে পূজা পতা হয় ইয়াত। আৰু এতিয়া আমি অলপমান আগলৈ যাওঁ আৰু এয়া চাওক, তাত বেহৰা খেতি কৰিছে আৰু দেখিবলৈ বৰ ভাল লগা হৈছে। মই আপোনালোকক ভালদৰে দেখিয়ে দি আছোঁ কেনেকুৱা লাগে। মোৰ লগত আহি থাকক, ভিডিঅ'টোত আপোনালোকেও চাই থাকিব। গাইজ ভিউ চাওক একবাৰ, কি মজা লাগিছে চাই, আৰু ফটো উঠিবলৈ বঢ়িয়া। আৰু একবাৰ নজৰা চাওক না, একবাৰ কি ধুনীয়া নজৰা চাওক একবাৰ। এইটোৱে হ'ল ইয়াৰ পৰিৱেশ, গাঁৱৰ পৰিৱেশ কিমান সুন্দৰ চাওক একবাৰ। ইমান ফটো উঠি আছোঁ অলপমান, এই চাওক ফটোগ্ৰাফাৰ। আৰু এতিয়া ফটো চটো উঠি ল'লোঁ আৰু এতিয়া যাওঁ। আৰু আমি আহি এখন দলং পালোঁ। এতিয়া অলপমান এইখন দলঙত অলপমান ফটো চটো উঠোঁ, জাগাই ইমান ভাল লাগিছে সেইকাৰণে ফটো উঠি আছোঁ। আৰু এতিয়া আৰু কথা চথা একো নকওঁ, একেবাৰে আপোনালোকে চাই থাকক, মই য'ত যাই থাকোঁ। তো চলো আপোনালোকক অলপমান গাঁৱৰ পৰিৱেশবিলাক দেখুৱাই লৈ যাওঁ। এতিয়া আমি ঘৰত সোমালোঁ আৰু এয়া চাহ ইহঁতে খাই আছে আৰু এয়া ভাতটো খাই লওঁ আৰু যাওঁ। আমি ঘৰৰ পৰা ওলালোঁ, অলপমান ভাত চাত খালোঁ আৰু বগৰী চগৰী খালোঁ আৰু এটা মন্দিৰ দেখাওঁ আপোনাক। আমাৰ ইয়াতে ওচৰতে আছে, বহুত প্ৰসিদ্ধ মন্দিৰ হয়, বহুত চিনাকি মন্দিৰ হয়। আৰু এই মন্দিৰটোৰ নামটো মই ইমান স্পষ্টকৈ নাজানো, কিন্তু জানা হিচাপত পুৰা ভিতিয়া নে পুৰা ভেটি বুলি মন্দিৰটো কয়। মই ভালদৰে নাজানো, আপোনালোকে জানে যদি মোক কমেণ্ট কৰি জনাব। মই ভালদৰে ক'ব নাজানো, মুখেদি ক'ব পৰা নাই। এইবাৰে আপোনালোকক পুৰা ভেটি বুলি জানো বুলি কৈ পেলাই দিলোঁ আৰু এইটো হ'ল মন্দিৰটো। তো গাইছ, এইখিনি আছিল ভিডিঅ'টো, ধন্যবাদ।